তুমি কেতিয়াও সেই চাঁদৰ নিচিনা নহবা যিটোক সকলোৱে চাব। তুমি হ'বলৈ চেষ্টা কৰা সেই সূৰ্যৰ নিচিনা যিটোক চোৱাৰ পিছত সকলোকে মাথা নিচা কৰিব লাগে। নমস্কাৰ বন্ধুসকল, মোৰ নাম বিক্ৰম বৰ্মন আৰু আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ এই জয়ন্দিনা চেনেলত। তো বন্ধুসকল, আপোনালোকে নিশ্চয় থাম্বনেইলত চাব পাৰিছে যে অসম পুলিচৰ মটিভেশ্যনেল ভিডিঅ'। সো খালি এইটো অসম পুলিচৰ বাবে নহয়, যদি আপোনালোকৰ কোনো ধৰণৰ ডিমোটিভেশ্যন লাগি আছে মনত, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। জীৱনৰ সবতকৈ ডাঙৰ আনন্দ সেইটো কামত য'ত সেই মানুহবোৰ কৈ থাকে যে তুমি এইটো কৰিব নোৱাৰা, আৰু সেই সময়ত যিয়ে হাৰ মানে তেওঁ কেতিয়াও ছাকচেছৰ মুখ দেখিবই নোৱাৰে। আৰু যিজন ব্যক্তিয়ে শ্বেৰৰ নিচিনা আগবাঢ়ি যায় সেইজন ব্যক্তি নিশ্চয় ছাকচেছৰ মুখটো দেখিব পায়। এটা কথা সদায় মনত ৰাখিবা, যাৰ ভিতৰত কষ্ট আৰু ধৈৰ্য আছে তেওঁ কেতিয়াও আনসাকসেছ নহয়। এদিন নহ'লে এদিন তেওঁ ছাকচেছৰ মুখ দেখিবই পাব। সকলো কামেই সহজ হ'ব যেতিয়া আপোনাৰ ভিতৰৰ পৰা সেই শব্দটো আহিব যে মই কৰিমেই কৰিম। যিজন ব্যক্তিয়ে কেতিয়াও কোনো ভুল কৰা নাই তেতিয়া আপুনি জানিব পাৰিবা যে তেওঁ নতুন কিবা কৰিবই খোজা। আৰু আপুনি হয়তো এবাৰ কোনো ঠাইত ফেইল কৰিছা, কিন্তু সেই ঠাইৰ পৰা কিবা না কিবা নহ'লেও শিকিবলৈও পাইছা, হয়নে নহয়? কমেণ্টছ বক্সত নিশ্চয় লিখিবা। আৰু তেতিয়া আপুনি নিশ্চয় জানিবলৈও পাইছা যে আপোনাৰ ভিতৰত কি বস্তুৰ কমি আছে। আৰু তেতিয়া যাৰ ভোক লাগিব তেওঁ নিশ্চয় খাব। এই কথাটো আপোনালোকে নিশ্চয় বুজিছে যে যাৰ ভোক লাগিব তেওঁ নিশ্চয় খাব। এই কথাটো মই এই কাৰণেই ক'লোঁ যে কিছুমান মানুহ আছে যে যেতিয়া কোনো পৰীক্ষা নাইবা ইণ্টাৰভিউ আহিব তেতিয়া তেওঁ প্ৰিপেৰেশ্যন নকৰে। তেওঁ খালি ভাবিব যে দিন আছে কৰিম, দিন আছে কৰিম বা পঢ়িম। তেওঁৰ এইটোৱে ডাঙৰ ভুল, আৰু সেইসকল ব্যক্তিয়ে কেতিয়াও ছাকচেছ হ'ব নোৱাৰে, আৰু সেইসকল ব্যক্তিয়ে পিছত পস্তায়। তো বন্ধুসকল, আপোনালোকে কি কৰিব? পস্তাব নে ছাকচেছ হ'ব? আনৰ লগত নহয়, নিজৰ লগত যুঁজক। আপুনি হয়তো সফলতা লাভ কৰিব নোৱাৰে, কিন্তু জীৱনৰ প্ৰতিটো আঘাতেই আপোনাক একোটা শিক্ষা দিয়ে, আৰু সেই শিক্ষাই আপোনাৰ সফলতাৰ এদিন হ'লেও লাভ দিব। আপোনালোকে নিশ্চয় শুনিছে যে 1 লাখ চাকৰি দিব বুলি, তো খালি সেইটোৱে শুনিলে নহ'ব। আপোনালোকে নিশ্চয় জানে যে আমাৰ AVUB কনষ্টেবলত মাত্ৰ 6662টা পদ, আৰু তাতে এপ্লাই কৰিছে কিমানজনে? 4 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে। তো 1 লাখৰ বাবে কিমান এপ্লাই কৰিব, আৰু আপোনাক কেনেকৈ কষ্ট কৰিব লাগিব? তো বন্ধুসকল, মই ভাবোঁ আপোনালোকে বহুতো কষ্ট কৰিব, বহুতো হাৰ্ড ৱৰ্ক কৰিব, আৰু সেই 1 লাখ মেৰিট লিষ্টৰ ভিতৰত আপোনাৰো নামটো থাকিব। থেংকছ ফৰ ৱাচিং এণ্ড ভাল লাগিলে শ্বেয়াৰ কৰিব নাপাহৰিব।